সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাৰ্ট 2। পাৰ্ট 1 যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব, লিংক মই ডিছক্ৰিপশ্যনত দি দিম। বলক আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, চেলেকুছ নিকেটৰৰ ৰাজদূত কোন আছিল? উত্তৰ মেগাস্থেনিছ। সকলোতকৈ প্ৰাচীন পুৰাণ কোনখন? উত্তৰ মৎস্য পুৰাণ। মহাভাৰতৰ পুৰণি বা আন এটা নাম কি? উত্তৰ জয়া সংহিতা। নেচাৰেল হিষ্ট্ৰী নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ প্লিনিয়ে। পুষ্যমিত্ৰ শুংগৰ পুৰোহিত কোন আছিল? উত্তৰ পতঞ্জলি। পুৰাণ কেইখন? উত্তৰ 18খন। জুইৰ ব্যৱহাৰ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ পুৰাপাথৰ যুগত। ঋগ্বেদত কেইটা মণ্ডল আছে? উত্তৰ 10টা। ঋগ্বেদত হেমছ কেইটা আছে? উত্তৰ 1028টা। ঋগ্বেদত কিমানটা ঋচা আছে? উত্তৰ 10,580টা। ফাদাৰ অফ ইণ্ডিয়ান মিউজিক বুলি কোনখন বেদক কোৱা হয়? উত্তৰ সমবেদ। সাতবাহন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চিমুক। সিন্ধু ঘাটি সভ্যতাৰ লোকসকল কোন নদীৰ পাৰত আছিল? উত্তৰ ইণ্ডাছ অথবা সিন্ধু নদীৰ পাৰত। সিন্ধু ঘাটি সভ্যতাৰ লোকসকলে কি ধাতু ব্যৱহাৰ কৰিছিল? উত্তৰ কাঁহ। চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল? উত্তৰ নৱপ্ৰহস্তৰ যুগত। হৰপ্পা সভ্যতা কোন নদীৰ পাৰত আছিল? উত্তৰ ৰবি নদীৰ পাৰত। শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ পুষ্যমিত্ৰ শুংগ। শক যুগ কোনে আৰম্ভ কৰিছিল? উত্তৰ কনিষ্ক। ত্ৰিপিটক কিহৰ লগত জড়িত? উত্তৰ বুদ্ধ সাহিত্য। ত্ৰিপিটক কি ভাষাত লিখা হৈছিল? উত্তৰ পালি ভাষাত। বায়ু পুৰাণত কোন বংশৰ বিষয়ে উল্লেখ আছে? উত্তৰ গুপ্ত বংশৰ বিষয়ে। সকলোতকৈ পুৰণি বেদ কি? উত্তৰ ঋগ্বেদ। বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ লুম্বিনী। বুদ্ধদেৱৰ সৰুকালৰ নাম কি আছিল? উত্তৰ সিদ্ধাৰ্থ। বুদ্ধদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ শুদ্ধোধন। বুদ্ধদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ মায়াদেৱী। কোন ঠাইত বুদ্ধদেৱে জ্ঞান প্ৰাপ্ত কৰিছিল? উত্তৰ বোধগয়া। বুদ্ধদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 563 BC। কোন গছৰ তলত বুদ্ধদেৱে জ্ঞান প্ৰাপ্ত কৰিছিল? উত্তৰ আহঁত গছৰ তলত। বুদ্ধদেৱে প্ৰথম উপদেশ ক'ত দিছিল? উত্তৰ সাৰনাথত। বুদ্ধদেৱৰ মৃত্যু কোন ঠাইত হৈছিল? উত্তৰ কুশীনগৰত। বুদ্ধদেৱৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 483 BC। সকলোতকৈ ডাঙৰ মহাজনপদটোৰ নাম কি আছিল? উত্তৰ মগধ। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজকবি কোন আছিল? উত্তৰ কালিদাস। কোনজন গুপ্ত ৰজাৰ শাসনকালক গুপ্ত যুগৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালক। কোনজন গুপ্ত ৰজাৰ দৰবাৰত নৱৰত্ন আছিল? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়। কোনজন গুপ্ত ৰজাৰ শাসনকালত গুপ্ত সাহিত্যৰ বিকাশ হৈছিল? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়। কোনজন গুপ্ত ৰজাক
বিক্রমাদিত্য বুলি জনা যায়? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়। সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোনে আখ্যা দিছিল? উত্তৰ V.A. স্মিথ। কোনজন আক্ৰমণকাৰীয়ে ভাৰতত 17 বাৰ আক্ৰমণ কৰিছিল? উত্তৰ মহম্মদ গজনী। ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান কোন আছিল? উত্তৰ মহম্মদ বিন কাছিম। মহম্মদ বিন কাছিমে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ 712 AD। দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ কুতুবুদ্দিন আইবাক। দাস বংশৰ ৰিয়েল ফাউণ্ডাৰ বুলি কাক কোৱা হয়? উত্তৰ ইলতুৎমিছ। দিল্লী চলতনতত ৰাজত্ব কৰা প্ৰথম বংশটোৰ নাম কি? উত্তৰ দাস বংশ। দিল্লী চলতনতত ৰাজত্ব কৰা শেষৰ বংশটোৰ নাম কি? উত্তৰ লুৰী বংশ। দিল্লী চলতনতত মুঠ কিমানটা বংশই ৰাজত্ব কৰিছিল? উত্তৰ 5টা। কুতুবুদ্দিন আইবাকে দিল্লী চলতনত কোন চনত প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1206 চনত। ভাৰতত তুৰ্কী সাম্ৰাজ্য স্থাপন কৰা প্ৰথম ৰজা কোন আছিল? উত্তৰ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে দিল্লী চলতনতৰ ৰাজধানী ক'ত পাতিছিল? উত্তৰ লাহোৰ। ভাৰতত প্ৰথম মছজিদ কোনে বনাইছিল? উত্তৰ কুতুবুদ্দিন আইবাক। আঢ়াই দিন কা ঝোপড়া কোনে বনাইছিল? উত্তৰ কুতুবুদ্দিন আইবাক। আঢ়াই দিন কা ঝোপড়া কোন ঠাইত আছে? উত্তৰ আজমেৰ। কুতুব মিনাৰ কোনে বনাইছিল? উত্তৰ কুতুবুদ্দিন আইবাক। আজিলৈ ইমানেই। নেক্সট পাৰ্টত আৰু আমি 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম, লগতে দিল্লী চলতনতো কণ্টিনিউ কৰিম। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।